Hello guys, welcome to my another new mini vlog. Sudden plan বিলাক খুব ধুনীয়া হয় আৰু আগৰ পৰা যিবিলাক প্ল্যান বনাই থকা হয় সেইবোৰ দৰাচলতে কেনসেলে হয়। ভাইটি ভন্টি আমি পাঁচটা ক'ত যাম কোনেও নাজানো। চাৰিলটোতে ৰৈ থিৰাং কৰিছিলোঁ। তিনিজনী কৈছিলোঁ শিৱসাগৰ ফালে যাম আৰু সিহঁত দুটাই কৈছিল কাজিৰঙাৰ ফালে। যিহেতু আমি আছিলোঁ তিনিজনী গতিকে আমাৰ ভোট সৰহ। সেয়েহে আমি জিকিলোঁ আৰু আহি পালোঁ জয়সাগৰ হেৰিটেজ। পানীৰ মাজৰ ইমান ধুনীয়া ঠাইখিনিত খুল্লা বতাহ খাই কফি খোৱাৰ মজাই সুকীয়া। আমি মুঠতে তামাম এনজয় কৰিছোঁ আৰু ভিতৰতে দুপৰীয়াৰ ভাতটো অৰ্ডাৰ কৰি বাহিৰত এইদৰে বহি কথা পাতি আছোঁ। মাজে মাজে দুখন এখন ফটো তুলিছোঁ, ৰিলছ বনাইছোঁ। শিৱসাগৰ আহিলেই পুখুৰীটোৰ কাষত বহি মাছ কাছ চাই থকা হয়, কিন্তু ইমান ধুনীয়া ঠাই এডোখৰ আছে বুলি গমেই পোৱা নাছিলোঁ। আপোনালোকেও যাব পাৰে, খুব ধুনীয়া হয়। ফটো তুলিবৰ বাবে বাৰ্থডে চেলিব্ৰেট